গাইছ আমি এই পানী বটলটো ক্লাছা মন্দিৰত জানি গুড মৰ্ণিং আৰু আমি বৰ্তমান কামাখ্যা পাৰ হ'লো আমি ষ্টেচন আৰু এটা ষ্টেচন আছে যাই আছো আমি গোটেইকেইজনে আৰু দীপন কিবা কৈ দিয়া আমি মুখ খাই আছো বৰ্তমান প্ৰসাদ আৰু আহি ব্ৰহ্মপুত্ৰৰ দলং পাই গ'লো এয়া চব গীত বাজে যোনটো ডাবাৰ উঠি আছো আমি তো বেছি ভিৰ নাই আৰু আমি रुको जरा सबर करो আপোনাৰ অভাৰব্ৰিজ বৰ্তমান এটা ষ্টেচন আছে আমি যাই পাবলৈ আৰু ইয়াৰ পৰা গাড়ী আমি ল'ব লাগিব এখন যেহেতু মই ভিডিঅ'টো অলপ দেখুৱাই আছো যিহেতু গৈ পামেই আমি পল্টন বজাৰ ষ্টেচন আৰু মনৰ আশা পূৰণ কৰিবলৈ সকলোৰে আহিব ইচ্ছা যায় দিয়কচোন তো আহি পালোঁ পল্টন বজাৰ ষ্টেচন আৰু ইয়াৰ পৰা আমি বাছ ল'ব লাগিব গোটেইকেইজনে A few moments later. গাইছ এতিয়া বলকচোন অলপ মন্দিৰলৈ ভিতৰত যাম মন্দিৰৰ ভিতৰত গৈ পিনে অলপ ৰেষ্ট লওঁ ভাগৰ দিম তো বাছৰ পৰা নামিলোঁ তো আমি বাছতো উঠিলোঁ তো আহিব পালোঁ তো গাইছ বেছি টাইম নালাগে তাৰ পৰা আৰু আমি ভাগৰে দুখেৰে আহি পালোঁ গাইছ এতিয়া আমি হাত মুখ ধুই ফ্ৰেছ হৈ লওঁ তো অলপমান জিৰাব লাগিব তো মন্দিৰৰ গেটেদি অহা নাই দিয়ক আৰু আমি গুৱাহাটী চাইডেদি গৈ আছোঁ আমি ফাইনেলি আমি আহি পালোঁ আমি অলপ পাৰ হৈ আছোঁ বৰ্তমান ঠিকেনে আমি পাৰ হৈ আছোঁ গাইছ বৰ্তমান আমি পাৰ হৈ আছোঁ যদিও আমি আহিছোঁ মানে বহুত ভাল লাগিছে আৰু অশোকনা চব এয়া চব শিল এই শিল মাছ চব ডাঙৰ কিছুমান উজত খাব পাৰোঁ মানে একো ঠিক নাই যেনে খালা খাপলাটো এনেকৈ পানী বহি আছে বৰ্তমান এয়া চাওক এইটো হ'ল মন্দিৰ কি ধুনীয়াকৈ কৃষ্ণ মন্দিৰৰ পৰিৱেশটো চাওক আজিৰ এয়া গাইছ সকলোৱে গা ধুই আছে চাওক ইমান পানীত ধাৰ আৰু ডাঙৰ শিল আমি শিলৰ মাজত আছোঁ পাহাৰৰ নিজৰা বহুত মানে আহিয়ে ভাল লাগি যায় আৰু শিলৰ ফাকে চাওক নিজৰা বৈ আহি আছে তো আহি মানে আচৰিত আৰু আপোনালোকে আহি যাবচোন যোনে অহা নাই তো বাবাৰ মনৰ আশা পূৰণ কৰিবলৈ এবাৰ আহি যাব আপোনালোকে তো আমি সকলোৱে হৈ আছে যদিও ভাবিছোঁ আমি ইয়াত বানপানী হ'ব বুলি ভাবিছিলোঁ মানে ইমান এটা পানী নাই গাইছ আগাবিলাকতো এনেকৈ ট্ৰেইনত আহিলোঁ তো এতিয়া মই অলপখিনি লাহে দেখিছোঁ গাইছ খন্তেক আগতে আমি মানে অলপমান আহি অলপ ভৰি হাত মুখ চুখ ধুই ফ্ৰেছ হৈ এনেকৈ হোটেলত পৰঠা এটা খাই অলপ বেগে আহিলোঁ তো জাষ্ট আহি মানে শিলৰ ওপৰত সামৰি আছোঁ গাইছ তো কি ক'ম এয়া বশিষ্ঠ মন্দিৰৰ দৃশ্য আৰু যিমানে ৰ'দে দিয়ক বৰষুণে দিয়ক তো তথাপিও সেইখিনিতো আছে আৰু যিহেতু আমি এ চি বাছত আহিছোঁ অলপমান গৰমটো বাৰু কমিছে কিন্তু আৰু সেই এ চি বাছত নাহিলেও মানে একে অৱস্থা গাইছ আৰু তো যি গৰম ধৰিছে না নক'ব ভিডিঅ' কৰা নাছিলোঁ সেইখিনি টাইমত তো গাইছ মোৰ ভিডিঅ'টো পাই থাকিব আপোনালোকে মানুহ আহি আছে তাকে এতিয়া আমি ইয়াৰ পৰা আগুৱাম তো বলক তো লাহে সন্ধিয়া হ'বলৈ গৈ আছে ছাতি লগাই আছে বৰ্তমান বটল ৰেডি নামো গাইছ বাই নামো এতিয়া গাইছ পানী তুলবা লাগে
A few moments later. বলবম হর হর মহাদেব জয় শিব শঙ্কর জয় ভোলানাথ বলবম বলে জোরছে বলো বলবম শুনিছো গাইজ এতিয়া 8টা বাজি গ'ল তো আমি আৰম্ভ কৰিলোঁ যাত্ৰা আমি বুলিছোঁ বৰ্তা শুক্লেশ্বৰ মন্দিৰত যাই দেখুৱাম যিখিনি পাৰোঁ বলবমৰ কিছুমানে আহি আছে কিছুমানে যাই আছে আমি যাই আছো হল আমাৰ ছাতি জাতি ঝোলা সকলোখিনি কৰিলোঁ এতিয়া আমি গাইজ যাই আছোঁ এতিয়া গাইজ আমি GMC মেডিকেল তো অভাৰ ব্ৰিজখন পালোঁ তো আমি খোজকাঢ়ি আছোঁ বৰ্তমান মানে গাইজ ফুটপাথেদি আমি খোজকাঢ়ি আছোঁ সকলোৱে তাৰমানে অৱস্থা কাহিল কিছুমানৰ তো ভৰি নিবিহা বুলি নকওঁ ভৰি আমাৰো বিহাইছে অলপ অলপ তথাপিও হাৰ মানা নাই গাইজ তো শুক্লেশ্বৰ মন্দিৰ গৈ পামেই সন্ধিয়া পিছতে ৰাতিও বহুত হ'ল না গাইজ আৰু এতিয়া গাইজ আমি এই পানী বটলটো শুক্লেশ্বৰ মন্দিৰত কম হ'লে কিবা অলপ কিবা কৰি গাইজ আমি তিনিওটাই পাছে পাছে আৰু আমি এনেকৈ দিনটো পাৰ কৰিলোঁ সকলোখিনি কৰিলোঁ মোৰ লগত যোনদাই আছে তো অনুভৱটো হ'ব আজিৰ দিনটো শুক্লেশ্বৰ মন্দিৰত তো দাৱাই আছে মোৰ লগত চাওক অৱস্থা মানে কাহিল বুলি নকওঁ তো হাৰ মানা নাই সকলোৱে হাৰ মানা নাই খোজকাঢ়ি আছোঁ যিমানখিনি পাৰিছোঁ পানী খাই যোৱা গোটেই বিস্কুট আহি গ'ল পানী বটল আহি গ'ল বলবম হৰ হৰ মহাদেৱ পানী বটল আৰু গুড্ডে বিস্কুট আহি গ'ল এতিয়া আমি বেগত ভৰাই আছোঁ যিখিনি খাব নোৱাৰিলোঁ তাৰমানে নোৱাৰাখিনি আমি বেগত ভৰাই আছোঁ যিখিনি পাৰিছোঁ খাই আছোঁ তো ৰাস্তাত গৈ পেলাই মানে আমি শুক্লেশ্বৰৰ মন্দিৰত পানী ঢালি উঠি ইয়াত কাঢ়ি এনেকৈ আমি ৰাস্তাখিনি ওলাম ওলাই মাত্ৰ ট্ৰেইনত আমি লাহে ধীৰে ভোক লাগিলে খাম এইটো হ'ল এক চিলিণ্ডাৰ তাৰমানে খোৱা পানীৰ বটল আছে লগতে আমি শুক্লেশ্বৰ মন্দিৰৰ পৰা অনা পানীখিনি আছে গাইজ কি হ'ল অলপমান ভিডিঅ'টো দেৰি হৈ গ'ল আৰু বহুত আগতে দিব লাগিছিল তো মানে যিদিনাখন ঘৰলৈ গৈছিলোঁ সেইদিনাখন ৰেষ্ট ল'ব লগা হৈছিলে এডিট কৰা নহ'ল আৰু এতিয়া আমি ইয়াৰ পৰা ওলাম যিহেতু 11-12 কিলোমিটাৰ বুলি আহিলোঁ আৰু আছে গাইজ উপায় নাই আৰু মোটামুটি 4টা বজাত গেট খুলি দিব আমি আছোঁ বৰ্তমান ফুটপাথত আমি শুই আছোঁ তো লাইনটো আছে বাৰু পুৰা লাইন চাওক আৰু ইপিনে চাওক লাইন তো আমি কোন আছে আপোনালোকে কিছুমানে যায় মোৰ ভিডিঅ' চাই আছা চিনি পাইছে চাগে তো আমি এইকেইজনে আমি বৰ্তমান আছোঁ চব ভাগ ভাগকৈ গৈছে মানে কটামানে আছে আগত কটামানে আছে পিছত তো উপায় নাই গাইজ জয় শ্ৰীৰাম হৰ হৰ মহাদেৱ তো বলক তো অলপ দেৰিকৈ মানে ভিডিঅ'টো মই লাইনটো দেখুৱাম চাই থাকিব গাইজ উপায় নাই দিয়ক গাইজ এতিয়া এখন ওচৰতে দোকানৰ গুৰুত্ব আছে পাণ দোকানৰ সকলোৱে কৈ আছোঁ বৰ্তমান মাটি পৰা দি কৰি আছোঁ বৰ্তমান চব এতিয়া টাইম হ'ল 4:30 বাজি গ'ল এতিয়া আমি ঘৰলৈ উভতি যাবলৈ ওলালোঁ মানে ষ্টেচনলৈ তো মানে আজিলৈ এৰিছোঁ নেক্সট ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ গয়িং টু দা হোম এতিয়া পল্টন বজাৰলৈ গৈ আছোঁ তো ষ্টেচনলৈ তো বাই বাই আজিলৈ